freedom of sound. Please like, share and subscribe. প্ৰতিজন ছাত্ৰৰ ঘৰত গৈ পিনি ৰাতিপুৱা টোপনিৰ পৰা জগাই অহা তেনেধৰণৰ কিছুমান কাম মানে যিখিনি অগতানুগতিক কামত আপুনি জড়িত আছিলে যাওঁ আৰু সেই ছাত্ৰ ছাত্ৰীবিলাকক তোলোঁ এই ছাত্ৰ ছাত্ৰীবিলাকক পঢ়িবলৈ মাক বাপেকক কৈ থৈ আহোঁ যে বা সমাজ আগবাঢ়ি যাবৰ কাৰণে এটা অনুষ্ঠান গোটেই শিৱসাগৰ জিলাত অখণ্ড ভাগত নকৰোঁতে আমি অখণ্ড ভাগত পাতিছোঁ কোনোবা বৃদ্ধ কেইজনমানৰ লগত আপোনাক দেখা নাপালেও কোনোবা ল'ৰা এটাৰ যুৱক এজনৰ 220 পালচাৰৰ পাছত আপোনাক দেখা যায় আৰু অহৰণীয়া ভকতীয়া বুলি খেদি দিলে হ'বনে সেইকাৰণে মোৰ প্ৰিয় বন্ধু যিসকল যুৱক প্ৰত্যেকজন যুৱক যদি ভাল হৈ উঠে সমাজখন এখন ধুনীয়া ফুলনি নহ'ব কামবোৰ কৰিছিলে এবাৰ নোহোৱা নোপোজা কামবোৰ প্ৰথম কৰিছে গাভৰু ছোৱালী একেবাৰে চেং ভক ছোৱালী 15-16 বছৰ কৈছোঁ এই যে এদিন বাৰী পাছফালে 10 হেঞ্চত বিহু গাবলৈ গ'লোঁ প্ৰায় 300মান ডেকা ল'ৰা মানে বিহু যোৱাৰ পাছত মহাজ্ঞান মানে যৌন বিজ্ঞান এই বস্তুবোৰ বিভিন্ন ধৰণৰ সংগ্ৰামৰ মাজেদি আপুনি আগবাঢ়িছে যুগৰ ক্ষেত্ৰত আপুনি মনোবল কেনেকৈ অটুট ৰাখে মই এইবিলাক কেয়াৰ নকৰোঁ কথা হ'ব আৰু যদি বেয়া গুণ আছে কি বেয়া গুণ আছে মোক আকৌ শান্তি থাকিবলৈ সমাজত এনে কিছুমান ব্যক্তি আছে যিসকলে নিজৰ জীৱনটো আনৰ কাৰণে উৎসৰ্গা কৰিছে সম্পূৰ্ণ নিজৰ জীৱন আনৰ কাৰণে অতিবাহিত কৰিছে তেনে বহু ব্যক্তিক আমি চিনি পাওঁ বহু ব্যক্তিৰ আদৰ্শৰে আমি অনুপ্ৰাণিত হওঁ আমি উৎসাহিত হওঁ আৰু তেওঁলোকৰ আদৰ্শ গ্ৰহণ কৰি আমাৰ জীৱনৰ বাটত আমি যাবলৈ চেষ্টা কৰোঁ তেনে বহু ব্যক্তিকে আমি চিনি পাওঁ আমি জানো বিভিন্ন মাধ্যমত তেওঁলোকক দেখা পাওঁ কিন্তু তেওঁলোকৰ মাজতে এনে কিছুমান ব্যক্তি আমাৰ সমাজত আছে যিসকলে সেই একেই মহানতাৰে একেই ত্যাগ স্বীকাৰেৰে একেই আদৰ্শৰে সমাজত কাম কৰি আছে অবিৰতভাৱে সমাজৰ পৰিকাঠামো নিৰ্মাণ কৰিছে প্ৰকৃত কথাত ক'বলৈ গ'লে সেই দুইসকল ব্যক্তিয়ে সমাজৰ পৰিকাঠামো ধৰি ৰাখিছে কিন্তু এটা চামক আমি চিনি পাওঁ কিন্তু এটা চামক আমি চিনি নাপাওঁ আমি তেনে এজন ব্যক্তিকে আজি আপোনালোকৰ আগত চিনাকি কৰি দিবলৈ লৈছোঁ তেওঁ শিৱসাগৰ জিলাৰ আমগুৰি অঞ্চলৰ এজন ব্যক্তি তেওঁ নীৰৱে সাধনা কৰি যোৱা এজন ব্যক্তি তেওঁৰ লগত আমি চিনাকি হ'ম আজিকালি এই আধুনিক যুগত বিভিন্ন মিডিয়াত ছ'চিয়েল মিডিয়া প্ৰিণ্ট মিডিয়া ভিজুৱেল মিডিয়া বা ইউটিউব আদিত সাধাৰণতে যিসকল ব্যক্তিক দেখাই থকা হয় যিসকল ব্যক্তিৰ সাক্ষাৎকাৰ লোৱা হয় তেওঁ তেনে এজন ব্যক্তি নহয় অৰ্থাৎ তেওঁ গ্লেমাৰ সৰ্বস্ব ব্যক্তি নহয় বা গ্লেমাৰ বিচাৰি যোৱা ব্যক্তি নহয় তেনে এজন ব্যক্তিক আমি চিনাকি কৰাই দিম আহক আমি তেওঁৰ লগত চিনাকি হওঁ আজি আৰু তেওঁৰ জীৱনৰ বিষয়ে তেওঁ সমাজ জীৱনলৈ অৱদানৰ বিষয়ে আৰু তেওঁ পাৰ কৰি অহা জীৱন পৰিক্ৰমাৰ আৰু বিশাল ব্যক্তিত্বৰ বিষয়ে আমি জানিব বিচাৰিম আহক আজি আমি তেওঁক আমাৰ চেনেলৰ যোগেদি আপোনালোকৰ সন্মুখত চিনাকি কৰাই দিওঁ তেখেতৰ নাম ডিম্বেশ্বৰ গগৈ আমি তেওঁৰ লগত চিনাকি হওঁ নমস্কাৰ গগৈদেৱ নমস্কাৰ আমাৰ চেনেলৰ তৰফৰ পৰা মই দীপক আৰু শশাংকই আপোনাক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ আমি আপোনাৰ বিষয়ে বহুদিনৰ পৰা শুনি আছোঁ আপুনি শিৱসাগৰ জিলাৰ এই আমগুৰি অঞ্চলৰ এই বৃহৎ অঞ্চলটোত বহুতখিনি সমাজলৈ অৱদান আগবঢ়াই আহিছে আপুনি নিজেও এজন শিক্ষক আছিল আৰু বিভিন্ন ধৰণৰ আপোনাৰ চিনাকি আছে গতিকে প্ৰথম মই আৰম্ভণিতে আপোনাৰ মুখেৰেই আপোনাৰ চিনাকিটো শুনিবলৈ বিচাৰিছোঁ আপোনাৰ জন্মস্থান আপোনাৰ প্ৰফেশ্যন জীৱিকা আপোনাৰ বিষয়ে দুআষাৰ আপুনি কওক নমস্কাৰ মোৰ নাম শ্ৰী ডিম্বেশ্বৰ গগৈ মই লালিমচিঙা বাম তিনিকুৰা গাঁৱৰ এজন নিবাসী মোৰ ইয়াতে জন্ম আৰু মই এজন প্ৰাক্তন শিক্ষক জেহেঙীয়া মহিলা বিদ্যালয়ৰ পৰা 2014 চনত অৱসৰ লৈছোঁ আৰু এতিয়া মোৰ অৱসৰ লোৱা 4 বছৰ কেইমাহ হৈছে হয় আপোনাৰ চিনাকি বুলিবলৈতো আপোনাৰ বহুত চিনাকি আছে আপোনাৰ যেনেকৈ আপুনি ধৰি লওক এজন কৃতি শিক্ষক আছিল এসময়ত আপুনি এজন যোগগুৰু হয় আপুনি এজন আধ্যাত্মিক শক্তিসম্পন্ন বা আধ্যাত্মিক ব্যক্তি আপুনি এজন শিল্পী নিজে এজন শিল্পী হোৱাৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান গঢ়ি তুলিছে বিভিন্ন ধৰণৰ শিল্পৰ লগত জড়িত সত্ৰীয়া সংস্কৃতি শংকৰী সংস্কৃতিৰ পৰা বিহুৰ সৈতে জড়িত আৰু বহুতখিনি কথা আপোনাৰ চিনাকি আছে এই চিনাকিবোৰ আমি এই বিষয়ত কথা পাতিম কিন্তু প্ৰথমে মই আপোনাৰ শৈশৱ কৈশোৰ আৰু যৌৱনৰ কিছু অভিজ্ঞতা তাৰ বিষয়ে মই জানিব বিচাৰিছোঁ আপুনি প্ৰথম একাধিক্ৰমে আপোনাৰ কথাখিনি কওকচোন শৈশৱৰ পৰা আপোনাৰ জীৱন কেনেকৈ আৰম্ভ কৰিলে আপুনি কেনেকৈ জীৱনত আগবাঢ়ি গ'ল সেইখিনি বিষয়ে আপুনি দুআষাৰ কওক
শৈশৱত মই এই লালুচিগা মজলীয়া বিদ্যালয়তে প্ৰথম প্ৰাথমিক শিক্ষা গ্ৰহণ কৰোঁ। তাৰপিছতো মই আমগুৰি হায়াৰ ছেকেণ্ডেৰীত পঢ়িবলৈ যাওঁ। তেতিয়া ৰাস্তা পদূলি নাছিল, ৰাস্তা পদূলিবোৰ শিল দিয়াহে আছিল আৰু বোকাময়। আমি 9 মান পাওঁতেই আলিটো পকা কৰিবলৈ লৈছে আৰু পকা হৈছে। 1966 চনত মই ইয়াৰ পৰা 7ম শ্ৰেণীত আমগুৰি হায়াৰ ছেকেণ্ডেৰীত নাম লগাওঁ। ইয়াৰ পৰা গৈ এতিয়া শিক্ষাৰ ক্ষেত্ৰত আমি বৰ মেধাৱী ছাত্ৰ নাছিলোঁ। হয়, আমি পঢ়াত ইমান বেয়াও নাছিলোঁ। 7ৰ পৰা 10লৈকে পঢ়িব লাগে, পঢ়িলোঁ আৰু শেষত কলেজত ইউনিভাৰ্চিটি 1971 চনত মেট্ৰিক পাছ কৰি 72 চনত মই ইউনিভাৰ্চিটি পৰীক্ষা দিছিলোঁ, কিন্তু মই সফল হ'ব নোৱাৰিলোঁ। তাৰপিছত আৰু মোৰ শিক্ষা জীৱন সাং হৈছে। হয়, এইটো মোৰ শিক্ষা জীৱন। হয়, আৰু 1971 চনৰ পৰা মই 1972 চনৰ পৰা 73-74ত মই মেলেৰিয়া ডিপাৰ্টমেণ্টত কাম কৰিছিলোঁ। মেলেৰিয়া ডিপাৰ্টমেণ্টত মহৰী আছিলোঁ। সেইবোৰ কাম 2 বছৰ কৰিছিলোঁ। তাৰপিছত মই আকৌ সেইটো এৰি দিলোঁ। তাৰপিছত আহি ষ্টাৰ্লিং বেনিফিট এণ্ড ইনভেষ্টমেণ্ট কোম্পানী নামৰ এটা কোম্পানীত একাউণ্টেণ্ট নহয়, ঠিক কেচিয়াৰ হিচাপে মই সোমাইছিলোঁ। তাতো মই 2 বছৰ চাকৰি কৰিছিলোঁ। ইমাৰ্জেঞ্চি পাছত মই এখন বিদ্যালয় খুলিছিলোঁ। হয়, আমি আপোনাৰ কৰ্মজীৱনৰ বিষয়ে, আপোনাৰ অনুষ্ঠান প্ৰতিষ্ঠানখিনিৰ বিষয়ে যাম। আমি বিশেষকৈ সেইখিনি কথা আমি আলোচনা কৰিম। কিন্তু প্ৰথমেই মই আপোনাৰ জানিবলৈ বিচাৰিছোঁ কৰ্মজীৱন মানে আপোনাৰ বিশেষকৈ কৰ্মজীৱন বুলি ক'লে আপোনাৰ যিটো প্ৰফেশ্যনেল লাইফ, আপোনাৰ জীৱিকা, সেই বিষয়ে আমি জানিবলৈ বিচাৰোঁ। কাৰণ আমি শুনি আছোঁ যে আপুনি এই অঞ্চলৰ এজন কৃতি শিক্ষক আছিল আৰু বিশেষকৈ নিয়মানুৱৰ্তী শিক্ষক হিচাপে আমি আপোনাক কথা জানিব পাৰিছোঁ। আপোনাৰ সেই শিক্ষকতাৰ জীৱনৰ বিষয়ে কওক। 1977 চনত আমি প্ৰথম ৰাজহুৱা সভা দিছিলোঁ জেহেনীয়া অঞ্চলৰ ৰঘুতলত এখন মজলীয়া বিদ্যালয় খুলিবৰ কাৰণে। আৰু সেই স্কুলখন 1978 চনত প্ৰতিষ্ঠা হৈছে, 1978। আৰু 1985 চনৰ 4 এপ্ৰিল তাৰিখে আমাৰ স্কুলখন চৰকাৰে বিভাগে গ্ৰহণ লৈছে, চৰকাৰী গ্ৰহণ হৈছে। তাৰপাছতো মোৰ এইটো কৰ্মজীৱন আৰম্ভ হৈছে শিক্ষক হিচাপে। শিক্ষক হিচাপে মই যথেষ্ট কষ্ট কৰিবলগীয়া হৈছিল। ভেঞ্চাৰ স্কুলৰ টিচাৰ, যথেষ্ট কষ্ট কৰি বিদ্যালয়খন খুলিলোঁ। আৰু মজলীয়া বিদ্যালয় খুলিবলৈ বিশেষকৈ তেতিয়া মানুহবিলাকে দান অনুদান দিয়াত, বৰঙণি দিয়াত খুব আগ্ৰহী নাছিল। সেইসকলৰ পৰা টকা পইচা সংগ্ৰহ কৰিছিলোঁ বিভিন্ন প্ৰকাৰে। সংকীৰ্তন আদি উলিয়াইছিলোঁ আৰু বিভিন্ন ধৰণে আমি ঘৰে ঘৰে গৈ কালেকশ্যনো কৰিছিলোঁ। ধান তুলিছিলোঁ, বাঁহ তুলিছিলোঁ, কাঠ তুলিছিলোঁ। এনেধৰণে কৰি এই বিদ্যালয়খন প্ৰতিষ্ঠা কৰা হৈছে 78 চনত। আৰু বহু কষ্টৰে ল'ৰা ছোৱালীবিলাক আমি গোটাবলগীয়া হৈছিলে। অৱশ্যে তেতিয়া ল'ৰা ছোৱালী যথেষ্ট আছিল, এতিয়া ল'ৰা ছোৱালী কমিছে। তেতিয়া 117জন ছাত্ৰ ছাত্ৰী আমাৰ বিদ্যালয়ত আছিলে। 117জন ছাত্ৰ ছাত্ৰী 3টা শ্ৰেণীত আমি 4জন শিক্ষক আছিলোঁ। 4জন শিক্ষকে পঢ়োৱাটো সিমান ওজন নাছিল। আমি এই 4জন শিক্ষকেই পাঠদান কৰিছিলোঁ। আৰু পাছত ইনস্পেকশ্যন হৈছে স্কুল পৰিদৰ্শনত। স্কুলৰ শিক্ষা দানটো ভাল হৈছে বুলি আমাৰ পৰিদৰ্শন ৰিপৰ্টত লিখি থৈ গৈছিলে। সেই ৰিপৰ্টটোকে সাক্ষী কৰি আমাৰ বিদ্যালয়খন 1985 চনৰ 4 এপ্ৰিল তাৰিখে চৰকাৰীকৰণ কৰা হৈছে। হয়, এতিয়া আপোনাৰ শিক্ষকতাৰ জীৱনৰ শিক্ষক হিচাপে আপুনি কি অনুভৱ কৰে? শিক্ষক হিচাপে আপুনি নিজকে কেনেকৈ মূল্যায়ন কৰিব? আপুনি এজন উপযুক্ত বা নিয়মানুৱৰ্তী শিক্ষকৰ সম্পূৰ্ণ গুণ থকা শিক্ষক বুলি ক'ব বিচাৰেনে? আপোনাৰ অঞ্চলৰ ৰাইজে কিন্তু আপোনাক কয়। গতিকে মোক তেনেধৰণে ভাবেই বহুতে বা কয়, কিন্তু মই সেইখিনি মোৰ নিজৰ কৰ্তব্য বুলি ভাবিছিলোঁ। মই স্কুললৈ কেতিয়াও মই দেৰিকৈ নাযাওঁ। আৰু স্কুলত সাধাৰণতে মই CL বা কেজুৱেল লিভ মই সাধাৰণতে খুব কম লওঁ। হয়, আৰু সদায় শিক্ষাত ব্ৰতী থাকোঁ। হয়, আৰু যিবিলাক ছাত্ৰ ছাত্ৰীয়ে পঢ়িব নোৱাৰে তেওঁলোকৰ ঘৰলৈ যাওঁ, মাক দেউতাকক কওঁ, হয়, এই ল'ৰাটো পঢ়াব লাগে, ভাল ল'ৰা। হয়, আৰু এতিয়া এই স্কুলখন এতিয়া বহু আগবাঢ়ি গ'ল। বিল্ডিঙেই 3টা চৰকাৰৰ পৰা পালে। হয়, আৰু স্কুলখন এতিয়া এখন সৰ্বাংগ সুন্দৰ বিদ্যালয় বুলি ক'ব পাৰি। ছাৰ, আজি আমাৰ কি হয়, আমাৰ বৰ্তমানৰ কালত কি হৈছে, শিক্ষকসকলে দেশৰ গুৰি ধৰোঁতা বুলি ক'ব পাৰি। কাৰণ ভৱিষ্যত প্ৰজন্মক শিক্ষকসকলে বনায়। গতিকে শিক্ষকসকলক লৈ পিনি বহুত বিতৰ্কও হৈছে।
আৰু এই সাম্প্ৰতিক সময়ত শিক্ষকসকলৰ অতি শ্ৰদ্ধাপাত্ৰ, কিন্তু তেওঁলোকক লৈ বহুত বিতৰ্ক সৃষ্টি হোৱা এই যোৱা সময়খিনিত হৈছে। শিক্ষকসকলক লৈ পিনি কোনোবা ৰাজনীতিবিদে তেওঁলোকক লৈ কিবা অপমান কৰা, কিবা কৰা, তেনেকুৱা ধৰণৰ কথা ওলাইছে। বা তেওঁলোকেও নিজে নপঢ়ায়, ভালকৈ ল'ৰা ছোৱালীক নপঢ়ায়, নিয়মানুৱৰ্তিতা বজাই নাৰাখে, তেনেকুৱা ধৰণৰো এটা বিতৰ্ক সাধাৰণতে মিডিয়াত দেখিবলৈ পোৱা যায়। আপুনি শিক্ষক হিচাপে, এজন প্ৰাক্তন শিক্ষক হিচাপে আৰু স্থানীয় অঞ্চলৰ পৰা স্বীকৃতিপ্ৰাপ্ত এজন ভাল শিক্ষক হিচাপে এই বিষয়টোৰ ওপৰত চমুকৈ কিবা এটা ক'ব নেকি? এতিয়া শিক্ষাগুৰু আছিল আগতে, শিক্ষাগুৰু মানে শিক্ষাগুৰু, তেওঁ সকলোখিনি আমাক শিকাব লাগিছিল। আমিও যৎপৰোনাস্তি নাস্তি চেষ্টা কৰিছিলোঁ। এটা মৰ্ণিং এছেম্বলি আজিকালি বিদ্যালয়বিলাকত আছে। মৰ্ণিং এছেম্বলি আমি বহু পূৰ্বেই আমাৰ মাননীয় প্ৰধান শিক্ষক তেতিয়া সুৰেণ গোহাঁই, তেখেতৰ তত্বাৱধানত আমি মৰ্ণিং এছেম্বলি কৰিছিলোঁ। আৰু এইটো প্ৰাচীন পত্ৰিকা, হাতে লিখা আলোচনী আমি ইত্যাদি উলিয়াইছিলোঁ আমাৰ বিদ্যালয়ৰ পৰা। প্ৰাচীন পত্ৰিকা বহু বিদ্যালয়ত তেতিয়া নাছিলেই, কিন্তু পাছত আৰু এইটোবিলাক বিভাগে তাৰমানে কৰিব লাগিব বুলি কৈছে। আৰু স্কুলত প্ৰাচীন পত্ৰিকা প্ৰচাৰ আৰু তাত ছাত্ৰ ছাত্ৰী জড়িত কৰা, মৰ্ণিং এছেম্বলিত ছাত্ৰ ছাত্ৰীসকলক জড়িত কৰা, এইবিলাক কথা আমি বহু পূৰ্বেই আৰম্ভ কৰিছিলোঁ। আৰু তেনেধৰণে আমাৰ যিবিলাক ক্লাষ্টাৰ মিটিং হয়, তাত আমাক সুধিছিলে যে আপোনালোকে কেনেকৈ আৰম্ভ কৰিছিলে। আমি নিজে আৰম্ভ কৰিছিলোঁ আৰু নিজে কৰিছিলোঁ। আৰু ল'ৰা ছোৱালীবিলাক, ছাত্ৰ ছাত্ৰীবিলাক যথেষ্ট আগবাঢ়ি গৈছিলে। বৰ্তমানটো খুব ভাল এতিয়া ধেনীয়া মজিলা বিদ্যালয় ব্যৱস্থা। এতিয়া A গ্ৰেড পাইছে, A+ পাইছে এই সুৰক্ষা অভিযানৰ পৰীক্ষাবিলাকত। হয় ছাৰ, এতিয়া আমি বেলেগ এটা কথালৈ যাবলৈ বিচাৰিছোঁ। আমি বিশেষকৈ আপোনাৰ আজি ইণ্টাৰভিউটো লোৱা বা আপোনাৰ সাক্ষাৎকাৰ লৈ আপোনাৰ লগত কথা পাতিবলৈ অহা মূল বিষয়টো হৈছে সমাজলৈ আপোনাৰ অৱদান। আমি আপোনাৰ ব্যক্তিগত জীৱনৰ বহুতখিনি কথা এতিয়ালৈকে শুনিলোঁ, কিন্তু এজন সমাজৰ ব্যক্তি হিচাপে, সমাজলৈ অৱদান আগবঢ়োৱা আপুনি ব্যক্তি হিচাপে আপোনাৰ এটা সুকীয়া পৰিচয় আছে। সেই পৰিচয়টো লৈ পিনি আপুনি বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়াইছে, সেই কথাবোৰ আমাক অলপ ক'ব লাগিব। আপুনি কেৱল এজন শিক্ষকেই নহয়, শিক্ষক হিচাপে নহয়, আপুনি কেইবাখনো স্কুল প্ৰতিষ্ঠা কৰিছে এই সমগ্ৰ আমগুৰি অঞ্চলটোত। আমি যিমান দূৰ জানিব পাৰিছোঁ, আপুনি 4-5খনমান স্কুল প্ৰতিষ্ঠাৰ লগত জড়িত। এই বিষয়ে আপুনি কওকচোন, আপুনি কেনেকৈ স্কুলবোৰ প্ৰতিষ্ঠাৰ লগত জড়িত হ'ল? আৰু এইটো আপোনাৰ খুব নিচা আছিল নে আপুনি চাকৰিৰ কাৰণে নিজৰ স্বাৰ্থত আপুনি কৰিছিল, নে এটা চখ আছিল, ফূৰ্তি আছিল, নে কোনোবাই আপোনাক অনুপ্ৰেৰণা যোগাইছিল বা কোনোবাই আপোনাক বাধ্য কৰিছিল? না, মোক কোনো অনুপ্ৰাণিত কৰা নাই। হয়, মই ভাবিছিলোঁ তেতিয়া আমাৰ ইয়াত মানে অনগ্ৰসৰ শিক্ষাৰ ক্ষেত্ৰত খুব অনগ্ৰসৰ অঞ্চল এইটো। আৰু আশে পাশে থকা অঞ্চলবিলাকো খুব অনগ্ৰসৰ শিক্ষাৰ ক্ষেত্ৰত। আৰু ছাত্ৰ ছাত্ৰীবিলাক প্ৰায় মেট্ৰিকৰ দেওনা পাৰ নহয়। এই ক্ষেত্ৰত মই ভাবিলোঁ যে কিছুমান বিদ্যালয় প্ৰতিষ্ঠা কৰি এইবিলাক স্কুলত শিক্ষাদান দিয়াৰ প্ৰয়োজন আছে এই বুলি ভাবিছিলোঁ। মই নপাম জাপিহজীয়া LP স্কুলখন প্ৰথম প্ৰতিষ্ঠা কৰিছিলোঁ। মই অকলে নহয়, তাত মানুহ আমি মাত্ৰ 4জনমানহে আছিলোঁ। হাবি চাবি কাটি স্কুলখন প্ৰতিষ্ঠা কৰিছিলোঁ। এতিয়া মানে চৰকাৰীকৰণ হ'ল। এই বৰ্তমান আমগুৰি যিটো প্ৰকল্প, তাপবিদ্যুৎ প্ৰকল্পৰ সিপাৰে যিখন বিদ্যালয়, স্থানীয় ৰাইজে স্কুলখন প্ৰতিষ্ঠা কৰাটো ভাল নাপাইছিলে। স্কুলখন পাতিলোঁ আৰু স্কুলখন চৰকাৰীকৰণ হ'ল। আৰু এতিয়া আকৌ এখন লালিম চাপৰিত স্কুল খুলিবলৈ গৈছিলোঁ, তাতো এখন তাৰ ৰাইজে খুলিলে। মই তেতিয়া আকৌ জেহেনী MV স্কুলখন একেলগে প্ৰতিষ্ঠা কৰিছিলোঁ, একেলগে কাম চলাই আছিল। গতিকে মই জেহেনী MV স্কুলত লাগি গ'লোঁ। তাৰপিছত ঘৰফালে জাপিহজী MV স্কুল বুলি এখন প্ৰতিষ্ঠা কৰিছিলোঁ। পাছত যেনিবা সেইখন পাছু গগৈ MV স্কুল হৈছে। সেই স্কুলখন এতিয়াও চৰকাৰীকৰণ হোৱা নাই। এজন ভাল শিক্ষক চামগুৰি হাইস্কুলৰ নগৰী গগৈ আমাৰ দেউতাদেউ হয়। তেখেতে মাটি আৰু স্কুলখনৰ বিদ্যালয়ৰ গৃহ নিৰ্মাণ কৰি বিদ্যালয়খন পাতি দিছিলে। এতিয়াও হৈ আছে স্কুলখন, কিন্তু স্কুলখন চৰকাৰীকৰণ হোৱা নাই। সেইটোতে দুখ লাগে। বালিপথাৰত এখন খুলিবৰ কাৰণে ৰাইজক মই উদগাইছিলোঁ, আৰু বালিপথাৰ MV স্কুল এতিয়াও চৰকাৰীকৰণ হোৱা নাই। আৰু এখন নিজেই আমি লংকগীয়া গাঁৱত খুলিছিলোঁ, সেই বিদ্যালয়খন ভাগি গৈছে ইতিমধ্যে। সেইটোৱে স্কুলৰ বিষয়ে সিমানেই। আৰু শেষৰ আপোনাৰ নিজৰ যিখন স্কুলত আপুনি শেষত চাকৰি পালে, প্ৰতিষ্ঠা হৈছে, এখন প্ৰতিষ্ঠা হৈছে। প্ৰতিষ্ঠা হৈছে, নিজেও প্ৰতিষ্ঠা হৈছে। অন্ততঃ আপুনি 5খনমান বিদ্যালয়ৰ নাম ক'লে এতিয়া, যিখন আপুনি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত জড়িত আছিলে। ঠিক আছে। শৈক্ষিক অনুষ্ঠানৰ ভিতৰতো অকল আপুনি কেৱল স্কুল প্ৰতিষ্ঠা কৰে নহয়, আমি খবৰ পোৱা মতে আপুনি লাইব্ৰেৰী খোলা, ব্যক্তিগতভাৱে ছাত্ৰক গৈ ৰাতি শিকোৱা, ৰাতিপুৱা 2 বজাত
ছাত্ৰৰ ঘৰত প্ৰতিজন ছাত্ৰৰ ঘৰত গৈ পিনি ৰাতিপুৱা টোপনিৰ পৰা জগাই অহা তেনেধৰণৰ কিছুমান কাম মানে যিখিনি অগতানুগতিক কামত আপুনি জড়িত আছিলে শিক্ষকতাৰ অৱস্থাত সেই বিষয়ে চমুকৈ দুআষাৰ কওক যিবিলাক মোৰ তেতিয়া মই যোগ শিকাইছিলোঁ যোগ শিকাওঁতে যিবিলাক ছাত্ৰ ছাত্ৰী অলপ আগ্ৰহী দেখিছিলোঁ পঢ়াৰ ক্ষেত্ৰত সেই ছাত্ৰ ছাত্ৰীবিলাকৰ ঘৰত গৈ মই প্ৰায় 8 কিলোমিটাৰমান খোজকাঢ়ি প্ৰত্যেকটো ঘৰৰ ল'ৰা ঘৰলৈ গৈছিলোঁ মই 2:40 উঠোঁ গা পা ধুই ঘৰে ঘৰে যাওঁ আৰু প্ৰত্যেককে জগাওঁ অৱশ্যে আটাইখিনি ল'ৰাই আঢ়ৈ বজাতে আপুনি জগাবলৈ যায় ৰাতি 2:30 বজাতে যাওঁ আৰু সেই ছাত্ৰ ছাত্ৰীবিলাকক তোলোঁ সেই ছাত্ৰ ছাত্ৰীবিলাকক পঢ়িবলৈ মাক বাপেকক কৈ থৈ আহোঁ আটাইখিনি ছাত্ৰ ছাত্ৰীয়ে প্ৰায়খিনি ছাত্ৰ ছাত্ৰীয়ে যিখিনি মই তেনেকৈ যত্ন লৈছিলোঁ হায়াৰ ছেকেণ্ডেৰী দেওনা পাৰ হ'ল আৰু মেট্ৰিকৰ দেওনাটো পাৰ হ'লেই ভালেখিনি ছাত্ৰ ছাত্ৰী পাৰ হৈছে পাছ কৰিছে উত্তীৰ্ণ হৈছে আৰু এটা কথা আমি ঠিক কৰিছিলোঁ গৰম বন্ধত 1 to 10 আমি কোচিং ক্লাছ কৰিছিলোঁ এমাহ এবাৰ নহয় দুবাৰমান কৰিছিলোঁ 1 to 10 কোচিং ক্লাছ কৰি এনেকুৱা সুফল পাইছিলোঁ ছাত্ৰ ছাত্ৰীবিলাকৰ আগ্ৰহ খুব জগাই দিয়া হৈছিলে অনুপ্ৰাণিত কৰা হৈছিলে তেওঁলোকে মানে প্ৰত্যেক ঘৰতে 2-3টাকৈ মেট্ৰিক পাছ কৰিছিলে এনেকৈ আমি চেষ্টা কৰিছিলোঁ ল'ৰাবিলাক যাতে আগবাঢ়ি যায় অৱশ্যে এতিয়া লালিম চিগাপ যিটো পৰিৱৰ্তনমুখী অঞ্চল কি সেৱা আহিছে তাৰ সেৱাত যুঁজ কৰিব পৰা ছাত্ৰ ছাত্ৰীও তৈয়াৰ হ'ল আৰু হৈ আছে হয় এতিয়া আমি শিক্ষাৰ বিষয়ে আপোনাৰ শিক্ষাৰ অৱদানৰ বিষয়ে বহুখিনি ক'লে এতিয়া আমি অন্য এটা অৱদানলৈ যাওঁ যিহেতু আপোনাৰ ব্যক্তিত্বটো বহুমুখী আমি গম পাইছোঁ আপোনাৰ সাংস্কৃতিক দিশত যথেষ্ট অৱদান আছে আৰু আপুনি নিজে এজন শিল্পী আপুনি এজন বায়ন হয় বায়ন শিল্পী হোৱাৰ লগতে তাৰপাছত আপুনি বৰগীত আদি সাধনা কৰে আনকো বৰগীত শিকাইছে নৃত্যও শিকাইছে গতিকে আপুনি সাংস্কৃতিক কৰ্মৰ লগত জড়িত সৰুতে বিহু গাইছিল বুলি আমি শুনিছোঁ গতিকে এই বিষয়ে আপুনি কওকচোন আপুনি বায়ন কেনেকৈ হ'ল বা কেৱল বায়ন হৈয়ে নহয় গায়ন আপুনি শিকাইছে বৰগীত শিকাইছে বিভিন্ন ধৰণৰ আপোনাৰ সাংস্কৃতিক প্ৰশিক্ষাৰ্থী আপোনাৰ ওচৰত আছে এই কাম কাজখিনি আপুনি একেলগে কেনেকৈ আগুৱাই নিছে 1962 চনতে মই গান গাইছিলোঁ মোৰ তেতিয়া খুব সম্ভৱ 11 বছৰ 12 বছৰ হ'ব আৰু আমাৰ ঘৰখনতেই গায়ন বায়নৰ মানুহ আছিলে গোটেই ঘৰখন মানে পৰিয়ালটো ককাই ভাই বংশ পৰিয়াল এটাইখিনি আমাৰ গায়ন বায়নৰ মানুহ কোন কোন আছিলে মানে বায়ন আছিলে আপোনালোকৰ পৰিয়ালত আমাৰ নিচাদু আছিলে হয় জয়ৰাম গগৈ তেওঁ প্ৰয়াত হয় তাৰপৰা নবীন গগৈ আছিলে তেওঁ প্ৰয়াত তেওঁলোকে গায়ন বায়নৰ উস্তাদ আছিলে তেওঁলোকৰ পৰা মই বহুখিনি পাইছিলোঁ আৰু আমাৰ দেউতাই মোক সদায় গায়ন বায়ন শিকিবৰ কাৰণে উচতাইছিল গায়ন বায়ন শিকিছিলোঁ আৰু মই গায়ন বায়ন শিকিবলৈ গ'লেও দেউতাই মানে পঢ়ি থাকোঁতে মোক কোনো ধৰণৰ বাধা নিদিছিলে হয় তেনেদৰে শিকি মেলি আমাৰ নিচাদু ফণীধৰ গগৈদেৱ প্ৰয়াত তেওঁৰ সৰ্বশ্ৰেষ্ঠ এজন মোৰ গুৰু স্থানীয় ব্যক্তি তেখেতৰ জৰিয়তে মই গায়নৰ বিষয়ে খৰচীমাৰি শিকিছিলোঁ আৰু মোৰ নিজৰ গুৰু গায়নৰ গুৰু হৈছে প্ৰয়াত সোমেশ্বৰ বৰাদেৱ তেখেত স্বাধীনতা যুঁজাৰু তেখেতে কিন্তু স্বাধীনতা যুঁজৰ পেঞ্চন নল'লে সেইজনৰ পৰা বহুত শিকিলোঁ শিকি মেলি গায়ন বায়ন তেনেকৈ শিকিছিলোঁ বিহু কৰিলোঁ বহুত দিন বিহু কৰিলোঁ 11 বছৰ মই প্ৰথম জিউচিল নচাইছোঁ আমাৰ মাননীয় প্ৰয়াত প্ৰাক্তন প্ৰধান শিক্ষক জয়ৰাম গগৈ দাদেৱৰ ঘৰৰ ওচৰৰ পৰা তেওঁৰ ছোৱালীজনীক আমি প্ৰথম নচাইছোঁ আৰু তেখেতৰ জৰিয়তে আমি গোটেই সমাজখনত এটা বাতাবৰণ বেলেগ ধৰণে সৃষ্টি কৰিব বিচাৰিছিলোঁ তাৰ জৰিয়তে আমি ভালেখিনি আগবাঢ়িও গৈছিলোঁ আৰু লাইব্ৰেৰী এটা খুলিবৰ কাৰণে চেষ্টা কৰিছিলোঁ কিন্তু সেইটো হৈ নুঠিলগৈ বিভিন্ন কাৰণত বাধা আহিলে সেইখিনি কৰিলোঁ এতিয়া আপোনাৰ কেৱল গায়ন আৰু বিহুৱে নহয় আপুনি আমগুৰি অঞ্চলত এখন সংগীত বিদ্যালয় স্থাপন কৰিছিলে আপুনি সংগীত বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক সভাপতি ইমানবোৰ কাম কেনেকৈ কৰিছিলে আৰু কেতিয়া স্থাপন কৰিছিলে আপোনাৰ মনলৈ এই কথাটো কিয় আহিলে যে সংগীত বিদ্যালয় শাৰীৰিকভাৱে আপুনি এইদৰেতো শিক্ষাৰ অনুষ্ঠান 4-5খন আপুনি প্ৰতিষ্ঠা কৰিলে আকৌ তাৰ পাছতো সংগীতৰ ক্ষেত্ৰত সংগীত বিদ্যালয়খন খুলিবৰ কাৰণে আমি ঠিক কৰিলোঁ ৰাভা দিৱসৰ এইটো প্ৰভাৱ বিষ্ণুপ্ৰসাদ ৰাভা দিৱস পাতিলোঁ আমি তেতিয়া জানিলোঁ যে অন্ততঃ স্বৰ সংগীত যদি চৰ্চা নকৰে আৰু তালমান যদি নিশিকে ল'ৰাবিলাকে ৰাভা সংগীতত প্ৰতিযোগিতা কৰিব নোৱাৰে গতিকে এখন স্কুল খোলা ভাল খুলিলোঁ পূৰ্ণ পৰ্যায়ৰ এখন স্কুল কৰি দিয়া হ'ল আৰু বৰ্তমান স্কুলখন মাত্ৰ কলা বিভাগটোৱে চলি আছে হয় কণ্ঠ সংগীতটো চলি থকা নাই গতিকে কণ্ঠ সংগীতৰ শিক্ষক পাবলৈও বৰ কঠিন
এই স্বৰৰ সংগীতটো স্বৰটো শিক্ষা লোৱাৰ পাছত কিছুমান গ্ৰামেটিকেল কথা আছে, ব্যাকৰণিক কথা আছে, সেইবিলাক শিকিব পাৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলে। আৰু আমি সক্ষম হৈছিলোঁ। সুজাতা বুঢ়াগোহাঁই বুলি কয়, তেওঁ সৰ্বশ্ৰেষ্ঠ প্ৰতিযোগী হৈছিলে ৰাভা দিৱসত। তাৰ আগৰ প্ৰতিযোগীসকলৰ নাম এগৰাকী মোৰ সক্ষম মনত পৰিছে, এই নামটিৰ বৰুণ শৰ্মাৰ জীয়েক প্ৰাৰ্থনা দেৱী, তাইও সৰ্বশ্ৰেষ্ঠ প্ৰতিযোগী হৈছিলে কোনোবা এটা বছৰত। বিভিন্ন ধৰণৰ প্ৰতিযোগিতাবিলাকে পতা হ'ল শিক্ষাৰ ক্ষেত্ৰত, যিবিলাকে অবিদ্যায়তনিক ক্ষেত্ৰত সহায় কৰে। সেইখিনি কৰাৰ পাছত সেই ছাত্ৰ ছাত্ৰীসকল আমাৰ বিশেষকৈ লালুচিগা ছাত্ৰ ছাত্ৰীসকল বিশেষভাৱে উপকৃত হৈছিলে, আৰু সেইটো আমি ৰাইজৰ পৰা প্ৰশংসাও বুটলিব পাৰিছিলোঁ। আপোনাৰ জীৱনশৈলী বা আপোনাৰ জীৱন যাপন প্ৰণালী, আপোনাৰ গোটেই জীৱন পৰিক্ৰমা আমি যদি ওপৰৰ পৰা চাওঁ, তেতিয়া মই বিশেষকৈ এটা কথা অনুভৱ কৰিছোঁ যে আপুনি যিটো ক্ষেত্ৰতে আপোনাৰ প্ৰতিভা আছিলে, যিটো ক্ষেত্ৰতে আপুনি কিবা এটা দেখাব পাৰিছিলে, সেই ক্ষেত্ৰটোতে আপুনি বেলেগক দেখাবৰ কাৰণে স্কুল প্ৰতিষ্ঠা কৰি গৈছিলে। আপুনি শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি গৈছিলে, আপুনি স্কুল প্ৰতিষ্ঠা কৰিলে। সংগীতৰ ক্ষেত্ৰত আপুনি আগবাঢ়ি গ'ল, ইয়াত সংগীত বিদ্যালয় স্থাপন কৰিলে। যোগৰ ক্ষেত্ৰত আপুনি আগবাঢ়ি গ'ল, যোগৰ কেন্দ্ৰ স্থাপন কৰিলে। আধ্যাত্মিকতাৰ ক্ষেত্ৰত আপুনি আগবাঢ়ি গৈছে, ভাগৱত সমাজ গঠন কৰিলে, বৃহত্তৰ লালিমচিগা ভাগৱত সমাজ। এই বস্তুবোৰ কেলৈ হয়? আপোনাৰ প্ৰতিটো ক্ষেত্ৰত আপুনি আগবাঢ়ি গ'লেই, যিটো ক্ষেত্ৰত আপুনি নিজৰ প্ৰতিভা আছে সেই ক্ষেত্ৰটোত আগবাঢ়ি গ'লেই আপুনি আনৰ কাৰণে অনুষ্ঠান স্থাপন কৰিব লাগে। সেই কথাটোৱে বিশেষকৈ আজি আমাক আকৰ্ষণ কৰিছে। বিশেষকৈ ছ'চাইটি বা সমাজ আগবাঢ়ি যাবৰ কাৰণে এটা অনুষ্ঠান লাগে। অনুষ্ঠানটো হ'ল খুঁটিটো, এই খুঁটি এটা নহ'লে আগবাঢ়ি যাব নোৱাৰে। গতিকে প্ৰত্যেকটোতে মই মোৰ ধাৰণা এনেকৈ খুঁটি পুতি গৈছোঁ। আজি লালিমচিগা ভাগৱত সমাজ এখন পুৰণি ভাগৱত সমাজ। গোটেই শিৱসাগৰ জিলাত অখণ্ড ভাগৱত নকৰোঁতে আমি অখণ্ড ভাগৱত পাতিছোঁ। হয়। তাৰপিছত যোগ শিক্ষাটো তেতিয়া মানুহ আমাৰ এইখন ছাৰ আমি সেইখিনি কথালৈ যাম। আমাৰ সেইটো মই এইটো লিখি আনিছোঁ আপোনাক সুধিম বুলি। কিন্তু আমি প্ৰথমতে কি হ'ল, আপোনাৰ বিষয়ে জানিবলৈ বিচাৰিছোঁ। আপোনাৰ আৰু এটা সুখতীয়া কথা এইখিনি সময়ত মোৰ মনত পৰিছে। আপোনাক এই বৃহত্তৰ অঞ্চলটোত মানে খুব জনপ্ৰিয় আপুনি, বিশেষকৈ যুৱ সমাজৰ মাজত বেছি জনপ্ৰিয়। আৰু যুৱ সমাজৰ মাজত কি হয়, আপুনি যুৱকৰ দৰে আচৰণ কৰে বুলি এটা গুজব আছে যে যুৱকৰ দৰে আপুনি আচৰণ কৰি ফুৰে। আৰু অন্য হাতেদি আপোনাৰ গোটেই অঞ্চলবাসী আপোনাক ঈশ্বৰ বুলি ভাবে। আপুনি ঈশ্বৰৰ উপাধিটো কেনেকৈ পালে, আৰু এইটো জনমত কেনেকৈ গঠন হ'ল যে এজন মানুহক ঈশ্বৰ বুলি ক'ব লাগে? আপুনি কি কৰিছিলে তাৰ কাৰণে, নে আপোনাক নিজে নিজে ঈশ্বৰ বুলি কয়? কথাটো কিন্তু মই মানে কি হয়, দুটা পৰস্পৰ বিৰোধী কথা। এটা ঈশ্বৰ বুলি খুব সন্মান কৰে, আৰু এটা যুৱকসকলে কি হয় একদম নিজৰ লগৰ ল'ৰা নিচিনাকৈ আপোনাক ভাবে। এই কথাখিনি অলপ দেখা পাওকচোন। মোৰ যুৱ বন্ধুসকল বৰ প্ৰিয় আৰু শিশুসকল প্ৰিয়। মোৰ এইটো জন্মগত স্বত্ব, মই খুব ভাল পাওঁ। আৰু তেওঁলোকে ভুল কৰিলেও মই ভুল কৰিছোঁ বুলি নকওঁ, এই ভুলটো শুধৰাই দিওঁ, সিহঁতক সহায় কৰি দিওঁ যে এইটো হোৱা নাই। আৰু কেলৈ হোৱা নাই সেইখিনি ক্ষেত্ৰত মই সম্পূৰ্ণ নিজকে নিজে দেহেৰে খাটি সমুদায় মানে তেওঁলোকক এটা সৎ পথলৈ লৈ আহিবলৈ চেষ্টা কৰোঁ। গতিকে মোক ভাল পায়। আৰু ঈশ্বৰ বুলি কয় মানে মোৰ কথাটো হ'ল কি, মোক আজি ইয়াত দেখিছে, কালিলৈ ক'ৰবাত দেখিছে, ক'ৰবাত কোনোবা দেখিছে, এইটো একদম ঈশ্বৰৰ নিচিনাকৈ য'তে ত'তে মই ঘূৰি ফুৰোঁ। কেতিয়াবা বিদ্যালয়ত, কেতিয়াবা সংগীত বিদ্যালয়ত, কেতিয়াবা নিজৰ বিদ্যালয়ত, কেতিয়াবা মই অনুষ্ঠান এটা খুলিবলৈ ক'ৰবাত সংকীৰ্তনত ব্যস্ত হৈ আছোঁ। মাজে মাজে অন্তৰ্ধান হয় য'ত অৱতাৰ। ক'ৰবাত আকৌ নামঘৰ এটাত মই নামঘৰটো প্ৰতিষ্ঠা কৰিছোঁ। নামঘৰটো ভাগি ছিগি আছে, সেইটো সাজিছোঁ। এই তেনেকুৱা ধেৰ অনুষ্ঠান পদ্ধতি। নামঘৰ চামঘৰটো মই এটা নামঘৰটো মই নিজকে ব্ৰতী নকৰাকৈ থোৱা নাই। আমাৰ অন্ততঃ 14টা নামঘৰ আছে। প্ৰত্যেকটো নামঘৰতে মোৰ অকণমান হ'লেও, কিঞ্চিতমান হ'লেও অৱদান আছে। শাৰীৰিকভাৱেই হওক, মানে ধনৰ ফালৰ পৰাই হওক, বা ইভাগে সাংস্কৃতিকভাৱেই হওক, প্ৰত্যেকটো নামঘৰতে মই জড়িত থাকোঁ। গতিকে মানে কোনোবাই কেতিয়াবা ঈশ্বৰ বুলি ক'লে ঈশ্বৰটো চলি গ'ল আৰু। গতিকে সকলো নামটা সেই ঈশ্বৰ নামটোৱে তল পেলাই দিলে। আৰু প্ৰিয় মোৰ সেইকাৰণে মোৰ প্ৰিয় বন্ধু যিসকল যুৱক, আৰু যুৱকবিলাকক মানে ভাল এটা পৰিৱেশলৈ লৈ অনাৰ ক্ষেত্ৰত সিহঁতৰ লগত যদি বন্ধুত্ব কৰা নাযায় সেইটো নাহে নহয়। হয়, আপোনাৰ প্ৰতি এনেকুৱা এটা এইটো অঞ্চলত মানে আমাৰ কি হৈছে, আমি আহোঁতে এনেকুৱা এটা ইমেজ আছে যে কোনোবা বৃদ্ধ কেইজনমানৰ লগত আপোনাক দেখা নাপালেও কোনোবা ল'ৰা এটাৰ যুৱক এজনৰ 220 পালচাৰৰ পাছত আপোনাক দেখা যায়। সেইবিলাকো পোৱা যায়। মই বিদ্যালয়তো আছোঁ, আৰু গোপিনীয়ে যে ক'ৰবাত নাম লৈছোঁ মই তাতো আছোঁ। আইসকলে দিহানাম প্ৰতিযোগিতা কৰিছে, মই তাতো শিকাই আছোঁ। হয়, এইবিলাক মই ক'ত নাই আচল কথা। সেইকাৰণে মোক ঈশ্বৰ বোলে নেকি মই নাজানো। বহুতে ঈশ্বৰ বুলি মাতে। যুৱকসকলে আপোনাক ভাল পায়, মানে এই কথাটো আমাৰ বেছি আকৰ্ষণ কৰিছে যে এতিয়াও আপোনাক ইমান ভাল পায়, আপোনাৰ নিজৰ লগৰ মানে মানুহখিনিতকৈও। এতিয়া ঈশ্বৰৰ কথা যিহেতু ওলালে, মই আপোনাক যাবলৈ বিচাৰিছোঁ আপোনাৰ আটাইতকৈ যিটো গুৰুত্বপূৰ্ণ দিশ, এইটো এটা চিৰিয়াছ কথা।
আমি এইটো দিশৰ বিষয়ে আপোনাৰ পৰা জানিবলৈ আহিছোঁ সেইটো হৈছে যোগ আৰু আধ্যাত্মিকতা যোগ মানে আপুনি এজন যোগগুৰু প্ৰতিষ্ঠিত যোগগুৰু আপুনি ইয়াত এটা যোগ কেন্দ্ৰ স্থাপন কৰিলে আমগুৰি অঞ্চলত লালেন চিগা যোগ চৰ্চা কেন্দ্ৰ আৰু আপুনি তেতিয়া স্থাপন কৰিছিলে যেতিয়া যোগৰ বিষয়ে কোনেও প্ৰায় নাজানিছিলেই এই বৃহত্তৰ আমগুৰি অঞ্চলটোত আটাইতকৈ যোগৰ ক্ষেত্ৰত গুৰি ধৰা আৰু প্ৰথম গুৰি ধৰা মানুহকেইজনৰ ভিতৰত আপুনি অন্যতম এজন সেই কথাটো আপুনি এজন শিক্ষক আছিলে প্ৰফেচনেলি এজন শিক্ষক তাৰ পাছতে আপুনি এজন শিল্পী তাৰ পাছতো আপুনি যোগ শিকি যোগ কেন্দ্ৰ স্থাপন কৰিলে তাকো বহুত এতিয়াৰ পৰা 20-25 বছৰ আগৰ কথা যেতিয়া সৰ্বভাৰতীয় পৰ্যায়তো যোগ ইমান হয়তো মানুহৰ জনচক্ষুলৈ অহা নাছিলে প্ৰসাৰ হোৱা নাছিলে সেই সময়ত আপুনি যোগ কেনেকৈ শিকিলে ক'ত শিকিলে আৰু শিকিলে আপুনি আকৌ ইয়াত কেন্দ্ৰ খুলিলে এই কথাটো অলপমান ব্যাখ্যা দিয়ক 19